ইয়াত উপস্থিত সকলোলৈ মই আহি থকা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ নতুন বছৰ আপোনালোক সকলোৰ কাৰণে ভাল বছৰ হ'ব। সকলো নিজৰ নিজৰ যি কাম হাতত লৈছে ইয়াত সফল হ'ব, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি 3 বছৰ বহুত আশা কৰাৰ পিছত আজি এটা কঠিন কাম এটা আমি কৰিছোঁ। আমাৰ চৰকাৰে এই কামটো কৰাটো আমাৰ কাৰণে অলপ মানে কঠিন আছিলে, কিন্তু আমি এইটো আজি কৰি পেলাই সকলো আনন্দিত হৈছোঁ। যিসকলে ফিক্স পেড কাম কৰি আছিলে সেইসকলো আজিৰ পৰা ৰেগুলাৰ হ'ব আৰু যিটো মনত এটা ভয় শংকা বা যিটো সন্দেহ এটা হৈ আছিলে যে আমাৰ কেতিয়াবা এই চাকৰিটো ৰেগুলাৰ হ'বনে নাই, এই সন্দেহটো আজিৰ পৰা নাইকিয়া হ'ল আৰু বাস্তৱত চবে মানে আচলতে গভৰ্ণমেণ্ট জব এটা পাবলৈ সক্ষম হ'ল। মই বেলেগ বহুত কথা ক'ব বিচৰা নাই। 2003 চনত 2020 চনত যেতিয়া চৰকাৰত আহিছিলোঁ, আমি নতুন স্কুলত ছাত্ৰ কলেজৰ ছাত্ৰৰ নিচিনা আছিলোঁ। আপোনালোক সকলোৰে মনত আছে যে প্ৰথম যেতিয়া মেট্ৰিক পাছ কৰি কলেজত নাম লিখিছিলে, এই সময়ত আপোনালোকৰ কেনেকৈ লাগিছিলে জীৱনত, কি সকলো নতুন নতুন প্ৰফেচাৰ, সকলো নতুন বন্ধু, সকলো নতুন তো 2020ত আমাৰ পৰিৱেশো এনেকুৱা আছিলে আৰু সেইখিনি সময়ত আমাক ভয় খুৱাই আছিলে। এই চৰকাৰটোতো আৰু এসপ্তাহ পিছত ভাঙিবই, ইহঁতৰ কামবিলাক কিয় কৰিব লাগে, ইহঁতক গুৰুত্ব দিব নালাগে বুলি আমাক কিছুমানে ভয় খুৱাই আছিলে আৰু কিছুমানে অলপ খুনাকিয়ে কৈ আছিল মোক, এই কাম নাই, কি কাম কৰিব ইহঁতে, এনেকুৱা বহুত কথাবিলাক কৈ আছিলে। তো এতিয়া অলপমান মোৰ মনত বিভিন্ন কথা আহিছে, কিন্তু এইটোতো আৰু স্বাভাৱিক কথা। তো এই কথাবিলাক এটা সময়ত পৰিৱৰ্তন আহিব আৰু আমি কৰিম, তেনেকুৱা এটা মোৰ এটা দৃঢ়তা এটা আছিলে। সময় যোৱাৰ লগে লগে আমি চালোঁ যে আগৰ চৰকাৰখনে বহুতখিনি কাম কৰি থৈ গৈছে, যি কামবিলাক কিছুমান কাম ভাল কামো হ'ব নিশ্চয় আৰু কিছুমান কাম বহুত খেলি মেলি কাম হ'ব। এই কামবিলাকে যিমান ভাল কৰিছে ইমান বেয়াও কৰিছে আৰু সেইকাৰণে আজি আমাৰ অফিচত, মোৰ ঘৰত এই সময়তে কিছুমান টিম যায়, ঘৰত যাই পেলাই কয় যে আমাৰ চাকৰিটো ৰেগুলাৰ কৰ। কিছুমানে গৈ পেলাই বিভিন্ন কথা কয়, ভালো কয়, বেয়াও কয়, খঙতো কয়। সেই কথাবিলাক অলপ চাই আছিলোঁ আৰু গভৰ্ণমেণ্ট ছিষ্টেমটো আমি জানিবৰ কাৰণে, বুজিবৰ কাৰণে আৰু কাৰো একো ক্ষতি নোহোৱাকৈ খুব ছিষ্টেমেটিকেলি লিগেলি কামবিলাক কৰিবৰ কাৰণে আমি অলপ সময় লৈছোঁ। আৰু আজি যেতিয়া আমি গোটেই কথাটো বুজিলোঁ আৰু কৰিব পৰা হ'লোঁ, আমি অলপো বিলম্ব কৰা নাই। যেতিয়া পাৰিছোঁ তেতিয়া কামটো কৰি দিছোঁ আৰু এই কামটো কৰাৰ কাৰণে যদি কোনোবা ঘুষ দিছে আৰু কোনোবা ঘুষ লৈছে তেতিয়াতো একশ্যন লোৱা হ'ব। মই ভাবোঁ লোৱা নাই, নহয় জানো? লৈছে নেকি? এতিয়া আপোনালোক অলৰেডি গভৰ্ণমেণ্টৰ মানুহ আছিলে, কিন্তু মনটো আধা হৈ আছে, কি চাকৰি ভালকে হোৱা নাই, কি কাম কৰিম। সেইকাৰণে কিছুমানে ফাইলবিলাক লুকাই থয়, কেতিয়াবা ফাইল বিচাৰি নাপাওঁ। এখন ফাইল 3বাৰ 4বাৰ হেৰাই। মইতো নতুন সময়ত বহুত ভয় খাই গৈছিলোঁ যে এনেকা চৰকাৰ চলে নেকি বুলি। বহুত ডিপাৰ্টমেণ্টৰ ফাইলবিলাক আমাৰ চৰকাৰৰ টেবুলত নাই, মানে বেলেগৰ ঘৰত আছে, ঠিকাদাৰৰ ঘৰত আছে, কাৰোবাৰ ঘৰত আছে। এনেকা অফিচ চলে নেকি? মই গুৱাহাটীত ফোন কৰি সুধিলোঁ, মোৰ বন্ধু আছে, কোনোবা অফিচাৰ আছে, তেখেতসকলক মই সুধিলোঁ যে আপোনালোকৰ অফিচৰ ফাইলবিলাক অফিচত থাকে না ঠিকাদাৰৰ ঘৰত থাকে? তো তেখেতসকলে হাঁহে যে এনেকা কি ঠিকাদাৰৰ তাত অফিচ ফাইল থাকিব বুলি কেনে। আমাৰ ইয়াতো ঠিকাদাৰেহে ফাইল লৈ ঘূৰি থাকে হাতে। চ' এনেকা চৰকাৰ হয় নেকি বুলি কেনে। এইটো কয় যে এইটো তহঁতৰ তাতে হয়, বেলেগত নহয় বুলি পেলাই। কেতিয়াবা বাহিৰৰ পৰা আহে, ইউপিৰ পৰা মানুহ মোক মানে
একবাৰ ৰাজস্থানৰ মন্ত্ৰী এজনে কেবিনেট মন্ত্ৰীয়ে ফোন কৰিলে যে प्रमोद जी आपको मेरे कोई मिलने जाएंगे आप मिलना बोलो क्या बात है नहीं कुछ इम्पोर्टेंट बात है आपको अकेले में बात करेगा ठीक है মানুহজন আহিছে বহুত দিনৰ মূৰত আহিছে আহি ল'ৰাবিলাকে কৈছে যে ৰাজস্থানৰ মন্ত্ৰীয়ে পঠোৱা মানুহটো আহি পাইছে ছাৰ ঠিক আছে বহা চাহটা খোৱালো ধুনীয়াকৈ একদম খুব লালন পাচন কৰিছে আৰু খালি আৰণাইখন দিয়া নাই তাৰপিছত তেখেতে অফিচত সোমাই আহিল মই কৈছোঁ ঠিকে আছে বহক পিছত তেখেতে অকলে কথা পাতিব বিচাৰি আছে আৰু হাতত এটা ডাঙৰ সুটকেছ আছে মোৰ ভয়ো লাগিছে কি সুটকেছৰ পৰা কি আছে মই নাজানো বহুত জোৰ কৰাৰ কাৰণে মই ভিতৰৰ ৰুমত লৈ গ'লো পিছত সুটকেছখন খুলি পেলাই সি আমাৰ 3খন ফাইল ওলাই দিলে বিটিচি 3খন ফাইল একেলগে আছে এই ফাইলবিলাক মানে তেখেতে আগতে 2018 17 16 সেইবিলাকত মানে কিবা সাপ্লাই দিছিলে আমব্ৰেলা সাপ্লাই দিছিলে কিবা কম্বল সাপ্লাই দিছিলে কুটা সাপ্লাই দিছিলে বহুত পইচা পায় সি প্ৰায় 52 কৰোৰ মান পায় সেই মানুহজন মই 52 কৰোৰ আপুনি সুটকেছত লৈ ঘূৰি আছে বুলি কেনে क्या करेगा इधर फाइल छोड़ के जाएगा तो फाइल रहेगा कि नहीं रहेगा पता नहीं এই কাৰণে মই ৰাজস্থানত লৈ থৈ দিছো বুলি আমাৰ অফিসৰ ফাইল ৰাজস্থান লৈ পাইছে मैं कुछ फर्स्ट आपका ड्यूटी है फाइल आप जमा कर दीजिए जहाँ से ले गया वहाँ जमा कर दीजिए नहीं फाइल वहाँ नहीं रखेगा नहीं तो आप जेल में जाएगा बोले फाइल कोई ले जा सकता है ऐसा आपको कोई ऑर्डर है फाइल ले जाने के लिए ऑर्डर तो नहीं है तो आपने क्यों लेके गया आप तो चोरी किया है हमारा फाइल आप जेल में जाएगा सरकार बदल गया आपको पता है कि नहीं তাৰপিছত সি ক'লে যে কেবিনেট মন্ত্ৰীয়ে ফোন কৰিছে মই কেবিনেট মন্ত্ৰী দমটো ৰাজস্থানত ইয়াত নহয় ফাৰ্ষ্ট ফাইলটো জমা কৰি দিয়ক তাৰপিছত কথা পাতক বুলি তেনেকা বহুত ফাইল আহিল মোটা ইউপিৰ পৰা আহিল কৰবাৰ পৰা আহিল কোটি কোটি টকাৰ ফাইল আৰু কি কৰিলে ইলেকশ্যনৰ টাইমত একদম ডাঙৰ মনাত লৈ যায় ঘৰত ক'বাত হেলিপেডত ক'বাত গাড়ী উঠা সময়ত ক'বাত পাব্লিক মিটিঙৰ পৰা নামিছো লগে লগে মানে ফাইলটো ওলাই মানে মনাৰ পৰা ডাঙৰ মনা বজাৰ কৰা মনা ছাৰ কথা আছে বুলি মনাৰ পৰা ফাইল ওলাই মই কি কাণ্ড অফিসত ফাইল নাই বুজিছেনে তো এতিয়া মই আপোনালোকক কেইটামান কথা অনুৰোধ কৰিব বিচাৰিছো এইটো মোৰ স্বাৰ্থত নহয় বিটিআৰৰ 35 লাখ জনসাধাৰণৰ স্বাৰ্থত আৰু এই সেক্ৰেটাৰিয়েটত এই যে আপোনালোকে যে কাম কৰি আছে ইয়াত কাম কৰা মানুহবিলাকৰ ওপৰতে বিটিসি অঞ্চলৰ 35 লাখ জনসাধাৰণৰ বৰ্তমান আৰু ভৱিষ্যতটো নিৰ্ভৰ কৰে আপুনি ভাল কৰিলে ইহঁতৰ ভাল হ'ব আপুনি বেয়া কৰিলে ইহঁতৰ বেয়া হ'ব আৰু গভৰ্নমেন্ট বুলি কোৱাটো আপোনালোকে ভাবিব পাৰে গভৰ্নমেন্ট মানে তাত কেৰাণী থাকে অফিচাৰ থাকে মাহত দৰমহা পায় গাড়ী থাকে আহো আমি ডিউটি কৰো ফাইল চাও সাইন কৰো যাও আহো এইখিনি আমাৰ কাম কেতিয়াবা ছুটি লওঁ এইবিলাকে কাম এইখিনিতে গভৰ্নমেন্ট আৰম্ভ নহয় খেগ নহয় আজি ভাৰতবৰ্ষ কেন্দ্ৰ চৰকাৰৰ ওপৰত 150-40 কোটি মানুহৰ বৰ্তমান ভৱিষ্যত নিৰ্ভৰ কৰে অসমৰ 3 কোটি 50 লাখ মানুহ দিছপুৰৰ ওপৰত নিৰ্ভৰ কৰে এই মানুহবিলাক যদি ঠিকমতে কাম নকৰে ইহঁতে যদি ইথিক্সত নাথাকে প্ৰিন্সিপলত নাথাকে আগতে আমাক কি কৰিলে চৰকাৰ নতুন হোৱাৰ লগে লগে আমি একো সিদ্ধান্তই ল'ব নোৱাৰো ইসি মিটিঙত পাছে হোৱা নাই ইটো ফটোকপি হৈ মানে বাহিৰত গৈ পায় হাল্লা হৈ যায় আমি কিবা এটা সিদ্ধান্ত লিখিছো লগে লগে অৰ্ডাৰ নিলিখা সময়তে বাহিৰ কৰে ঠিকাদাৰেহে আগতে জানে ফাইলটো ক'ত আছে কোনখন টেবুলত আছে আজিৰ পৰা আপোনালোকে প্ৰতিজ্ঞা কৰক যে গভৰ্নমেন্টৰ কনফিডেন্সিয়েল বস্তু কাকো নকব আপোনালোকে মই অনুৰোধ কৰিছো নহলে আমাৰ আপোনালোকে গভৰ্নমেন্টৰ মানুহ হয় ফাৰ্ষ্ট আপোনালোকে গভৰ্নমেন্টৰ মানুহ আমাক শপত গ্ৰহণ কৰাইছে সংবিধানে আপোনালোকক কৰা নাই কিন্তু আপোনালোকক কৰা নাই যদিও আপোনালোকক যে এপইন্টমেন্টটো দিছে এই এপইন্টমেন্টটো দিয়া মানে আপোনালোকক শপত গ্ৰহণ কৰাইছে আপুনি ফাৰ্ষ্ট গভৰ্নমেন্টৰ লয়েল হ'ব লাগিব আপনার ফ্যামিলিটো এইটো ঘৰৰ ফ্যামিলিটো এইটো হয়ে তার কোনো কম্প্রোমাইজ নাই ঘৰৰ ফ্যামিলিটো বাদ দি আপোনাৰ ফার্স্ট ফ্যামিলিটো এইটো মোৰ স্টাফত কিছুমান মানুহ আছে আগৰ চৰকাৰৰ টপ লিডাৰ বিলাকে ব্যৱহাৰ কৰা মানুহ মোক বহুতে কৈছিল যে স্যার আপুনি মানুহখিনি গুছাই লওক নহলে আপুনি কি খায় কি পিন্ধে কি ডিসিশন লয় সব লিক হৈ থাকে অপজিশনত যাই থাকে কৈছো অপজিশনত গলে কি হ'ব মোক মাৰিব নেকি মাৰিব যদি মাৰিব এইটো ডাঙৰ কথা নহয় কিন্তু মানুহটো এজন মানুহ সব ধৰ্ম গ্ৰন্থ বিলাকত কৈছে হেড দা সিন নট দা সিনাৰ আ পিগ
ঘিণ কৰিব নালাগে, পাপক ঘিণ কৰা। বুজিছেনে? পাপ যিটো বস্তু সেইটো ঘিণ কৰ, সেইটো বেয়া পোৱা, কিন্তু পাপীক নহয়। পাপী হ'ম বুলি কোনো নহয়। তো এইকাৰণে মোৰ বিশ্বাস আছিলে যে এই অফিচটো এদিন সলনি হ'ব। আমাক খুনাকে বহুত কথা কৈ যায় ৱাৰ্ক কৰি থাকিলে, আমি একো নকওঁ, ৰিপ্লাই কৰা নাই। আৰু আজি মই আপোনালোকক এই কথা ক'বৰ কাৰণে আজি তেখেতে হাতেও দিব পাৰিলে হয়, অকলেও দিব পাৰিলে ভাগাই। মই কৈছোঁ কি এটা মিটিং কৰাটো দৰকাৰ আছে। আৰু যোৱা বছৰো মই মিটিং কৰিছিলোঁ। ডিলিং এছিষ্টেণ্ট বুলি এটা যিটো আপোনালোকৰ আছে, যে ডিলিং এছিষ্টেণ্ট ফাইলটো একবাৰ ওপৰত যায় তলত আহে, ওপৰত যায় তলত আহে, ফাইলবিলাক বহুত ডিলে হয়, কামবিলাক সময়মতে নহয়। এই কথাবিলাক আপোনালোকে চাব, যিখিনি ডিউটি টাইম একদম ভালকে ডিউটি কৰিব, অনেষ্টলি কৰিব আৰু ভালকে ডিচিপ্লিনকে কৰিব। ছেকেণ্ড কথা হৈছে গভৰ্ণমেণ্ট অফিচত মানুহে কিবা এটা আশা লৈ আহে, আৰু তাত যদি আপুনি নেগেটিভ কথা কয়, হস্পিটেলত মানুহে বেমাৰ চাবলৈ আহে, তাত যদি নাৰ্ছ ডাক্তৰে বেয়া ব্যৱহাৰ কৰে, থানাত মানুহে ন্যায় বিচাৰি আহে, তাত যদি বেয়া ব্যৱহাৰ কৰে মানুহে, চাৰ্কল অফিচত মাটিৰ সমস্যা সমাধান কৰিব আহে, তাত যদি বেয়া ব্যৱহাৰ কৰে, আপুনি হ'লে আপোনাৰতো বেয়া লাগিব, আপোনাৰো বেয়া লাগিব। আৰু মই ছাত্ৰ জীৱনত ইউথ সময়ত এইবিলাক চব মই ফেচ কৰি আহিছোঁ। মই বেংকত ষ্ট্ৰাইক কৰিছোঁ, বেংকত বহি মই ষ্ট্ৰাইক কৰিছোঁ অকলে। বেংকত মানে বৃদ্ধ মানুহবিলাক লাইন হৈ আছে, দুটা মাত্ৰ কাউণ্টাৰ খুলি আছে। মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, সদায় আহিব লাগে যাব লাগে বৃদ্ধ পেঞ্চন ল'বৰ কাৰণে। এই বিহুৰ ওচৰত বহুত দূৰৰ পৰা আহে, আগতে বেংক নাছিলে নহয়। 11টা কাউণ্টাৰ আছে, মাত্ৰ দুটা কাউণ্টাৰত পইচা দি আছে। মই কৈছোঁ আৰু 5টা দিয়ক না, কি অসুবিধা আছে, নিদিয়ে খুলি। মই তাতে ষ্ট্ৰাইক কৰিছোঁ। গুৱাহাটী ৰেল ষ্টেচনত মই ষ্ট্ৰাইক কৰিছোঁ অকলে, ঠাণ্ডা বতৰত বহি। কোকৰাঝাৰত আহিবলৈ টিকিট দিয়া নাছিলে, টিকিট নিদিয়াৰ কাৰণে মই ষ্ট্ৰাইক কৰা নাই, কিন্তু মোক বেয়া ব্যৱহাৰ কৰিছে, মই ইয়াৰ কাৰণে ষ্ট্ৰাইক কৰিছোঁ। চ' এতিয়া এই পৰিৱেশৰ পৰা আহি এটা পৰিৱৰ্তন, এটা সংস্কাৰ, এটা ৰিফৰ্মেশ্যন, আজি যেতিয়া মোৰ অফিচত গণ্ডগোলবিলাক হৈ আছে, মোৰ ভাল নালাগে। মোক আপোনালোকৰ পৰা একো নালাগে, আমি ঘুষ লৈ চাকৰি দিয়া নাই, আপোনালোকৰ পৰা একো নালাগে। বৰঞ্চ আপোনালোকক কিবা সহায় লাগে যদি পাৰো, যদি আমি কৰিম। আপোনালোকে ফ্ৰীলি কৈ ল'ব, আমাৰ কিবা আছে কৈ ল'ব, আপোনালোকক আমি সহায় কৰিম। কিন্তু BTC অফিচত অহা মানুহবিলাকে যাতে কলা মুখ হৈ নাযায়, কিবা কাম কৰিব লাগে, পাৰে যিটো জানে আপুনি কৈ দিব, নাজানে সেইটোও কৈ দিব, আৰু এজনে আনজনৰ তাত ঠেলিব নালাগে। প্ৰথম 6 মাহমান চৰকাৰ গঠন কৰাৰ পিছত 6 মাহমান এনেকৈ হ'ল, চব শিৱৰ অফিচত পঠায়, কৈয়ে পঠায়, মানে যা শিৱৰ তাত যায়, যা শিৱৰ তাত যায়। এই কথাটো ইও জানে অথচ যে এইটো এনেকুৱা একো আমাৰ পলিচি নাই, কিন্তু মানে শিৱৰ তাত প্ৰেছাৰটো দিয়াব লাগে, সি কেনেকৈ চলাই চাম বুলি কেনে। কিন্তু মোৰ তাত কোনো প্ৰেছাৰে কামত নাখাটে। মই বহুত প্ৰেছাৰ লৈ আহিছোঁ জীৱনত, মই বহুত প্ৰেছাৰ লৈ আহিছোঁ, কোনো প্ৰেছাৰে কামত নাখাটে। আজি যদি ইয়াত কোনোবা কয় বল ছাৰ গুৱাহাটীলৈকে খোজকাঢ়ি যাওঁ, কোনোবা নলাব পাৰে, মই যাম আপোনালোকৰ লগত খোজকাঢ়ি। কোনোবা যদি কয় আজি ইয়াতে বহি থাক, কালি ৰাতিপুৱালৈকে ক'তো যাব নালাগে আপুনি, মই ইয়াতে বহি থাকিম ৰাতিপুৱা, মই একো টেনশ্যন নাই। মই জীৱনটো তেনেকৈ বনাইছোঁ, মোৰ মানসিকতাটো মই তেনেকৈ বনাইছোঁ। কিন্তু আমি ইয়াত আহিছোঁ, আমাৰ মা দেউতা গৰীব আছিলে, আমি দৰিদ্ৰৰ পৰা আহিছোঁ, আপোনালোকৰো বহুতৰে অৱস্থা ভাল নাছিলে। আমি যদি সেই অৱস্থাৰ পৰা আহি এগেইন আমি যদি ভুল কাম কৰা আৰম্ভ কৰোঁ, ভাল ড্ৰেছ পিন্ধি, হয় না, ভাল জোতা লং পেণ্ট পিন্ধি আমিও যদি সেই বেয়া কামে কৰোঁ, তেতিয়া এইটো একো লাভ নহ'ব। সেইকাৰণে বিহেভিয়াৰটো ভালকে ৰাখিব, স্মাইলিং ফেচ ৰাখিব। কাৰোবাৰ লগত কিবা কাজিয়া হ'ব পাৰে, বেয়া হ'ব পাৰে, মানুহক বেয়া ব্যৱহাৰ নকৰিব, ভালকে ব্যৱহাৰ কৰক, চবকে বুজাওক। পানী খাব বিচাৰিলে পানী দিয়ক। আপুনি কিবা মানুহ দেখা পাইছে বহি তাক সোধক। মই সেইদিনা সুধিছোঁ, এছেম্বলিৰ এই তাতে ছোৱালী এজন বহি আছে, হাতত এখন কাগজ লৈ, গোৰ্খা জনগোষ্ঠীৰ ছোৱালী আছিলে। মই নিজে যাই পেলাই সুধিছোঁ, তোমাৰ কি কথা আছে, কাগজ কি, হাতত কি কাগজ আছে? তেতিয়া ছোৱালীজনে কৈছে যে মোৰ দেউতা মানে লাষ্ট ষ্টেজ গেটৰ বাহিৰত আছে, থৈ পেলাই মই আহিছোঁ, এপ্লিকেশ্যন এখন লৈ। হেল্থ ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰীক লিখিছে এপ্লিকেশ্যনটো, মানে কেঞ্চাৰ হৈছে, যে কিবা এটা সহায় লাগে বুলি কেনে। মই তেতিয়া এইটো মানে মই পঢ়ি চালোঁ। তো এতিয়া মানে এই কথাটো লৈ পেলাই পঢ়ি চাই পেলাই মই ক'লোঁ যে তেখেতক মই কিবা এটা
কিবা এটা মই মানে সহায় কৰিম বহুতো নোৱাৰো কিবা এটাটো পাৰিম যি অলপ পাৰো সহায়টো কৰিব লাগে যদি সহায় কৰে নিজৰ মনটো ভাল লাগে নোৱাৰাটো কৰিব নালাগে সবকো টকা পইচা দি সহায় কৰিব নোৱাৰে মুখখন যেটো মাত ওলাই না এটো অলপ যদি পজিটিভ মিঠা হয় এটো দিয়ে মানুহৰ বহুত বেমাৰ ভাল হৈ যায় ভাল লাগে মানে এই কাৰণে সবে ঠিক ৰাখো আমি এই বছৰ বহুত আন্ডাৰ সেক্ৰেটাৰী জয়েন্ট সেক্ৰেটাৰী বহুত প্ৰমোশন কৰিলো আগত চৰকাৰে কৰা নাছিলে এতিয়া যিখিনি সিএসবি আছিল আমি ৰেগুলাৰ কৰিলো বাকি চাকৰি কিনিব এক্সামিন কৰিব আছো এটো নহয় যে বিপিএফ এ চাকৰি দি গল আমি আহি সবকৈ খেদি দিম বহুতে কৈ আছিল যে স্যার এটো কৰিব নালাগে আপোনালোকে চাকৰি দিয়ক বুলি কৈ আছিল আপোনালোকে আগৰ চৰকাৰে দিয়া চাকৰিটো কিয় ৰেগুলাৰ কৰে আপোনালোকে নিজে দিয়ক চাকৰি তেতিয়া আপোনালোকৰ নাম হ'ব মানুহ আমি এটো নকৰো কাৰণ গভৰ্নমেন্ট ইজ গভৰ্নমেন্ট আব্দুল কালামে যেতিয়া ৰাষ্ট্ৰপতি হৈছিল ৰাষ্ট্ৰপতি হৈ তেখেতে এটা কথা কৈছিল আপোনালোকে এই সময়ত বাতৰি কাকতটো বিচাৰি চালে এতিয়াও পাব ভাৰত যদি ডেভেলপ কান্ট্ৰি হ'ব লাগে দুটা কথাত অলপ কম্প্ৰমাইজ কৰিব লাগিব বুলি এটা প্ৰিন্সিপল এটা মানে ৰিলিজন আমি ধৰ্মৰ কাৰণে বহুত গৰা আৰু বিশ্বত ম্যাক্সিমাম যুদ্ধবিলাক হৈছে ধৰ্মৰ কাৰণে এক সেকেন্ড প্ৰিন্সিপল মানে সবৰৰ প্ৰিন্সিপল থাকিব লাগে কিন্তু এই প্ৰিন্সিপলটো নেগেটিভ হ'ব নালাগে এটা ধৰি লওক কংগ্ৰেছে কিবা এটা ভাল কাম কৰি গল বিজেপি আহি ভাঙাই দিলে বিজেপিয়ে ভাল কাম কৰি থৈ গল আকৌ কংগ্ৰেছ চৰকাৰ আহি ভাঙাই দিলে এজিপিয়ে কিবা এটা কৰিলে কংগ্ৰেছে ভাঙাই দিলে কংগ্ৰেছে কিবা কৰিলে বিজেপি ভাঙালে বিজেপিয়ে ভাল কাম কৰিলে নেক্সট আহিলে কংগ্ৰেছে ভাঙাই দিব দেখখন কি ভাঙা ফুটা চলি থাকিব নেকি দেখখনটো এনেকা চলিব নোৱাৰে গতিকে আজি বিপিএফে যেটা ভাল কাম কৰিব সেই কামটো আমি একসেপ্ট কৰিম আমি কিবা এটা ভাল কাম কৰিব বিচাৰিছো সেইটো তেকে সকলোৱে একসেপ্ট কৰিব লাগে গতিকে আজিৰ সময়ত আপোনালোকে গভৰ্নমেন্টৰ মানুহ না ইউপিপিএলৰ না বিজেপিৰ না বিপিএফৰ ফাৰ্স্ট আপোনালোকে গভৰ্নমেন্টৰ মানুহ ভাৰতীয় নাগৰিক হিচাপে আপোনালোকে ভোট দিব লাগিব ভাৰতীয় নাগৰিক হিচাপে আপোনালোকে ভোট দিব লাগিব ভোট দিয়া দিনা আপোনাৰ কি চইছিটো আপোনাৰ কথা বাকি অফিসৰ গেটৰ ভিতৰত সোমাৰ লগে আপোনালোকে গভৰ্নমেন্টৰ মানুহ একদম গভৰ্নমেন্টৰ হৈ কাম কৰিব লাগিব আৰু ইয়াত কোনো সন্দেহ ল'ব নালাগে এইটো এটা ফ্যামিলিৰ নিচিনা চলিব লাগে আৰু বহুতে এতিয়া কামবিলাক শিকি লওক আজি আমাৰ 16 তাৰিখৰ পৰা ই অফিসটো 100% কৰিম বুলি প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে কথা দিছে ইতিমধ্যে আমাৰ অনলাইন অফলাইন চলি আছে গতিকে সকলো ডিলিং এসিস্টেন্টে সকলো থাৰ্ড গ্ৰেড ফ'ৰ গ্ৰেড বুলি কথা নাই কাম শিকোতে একো লছ নাই যে সবে অলপ কম্পিউটাৰ বিলাক শিকি লওক অলপ নিজে ভাইব্ৰেন্ট হওক কথাবিলাক বুজি চাওক আমি এটা ক্ষুদ্ৰ গভৰ্নমেন্টত আছো বুলি আমি ডাঙৰ কথা চিন্তা কৰিব নোৱাৰো এটোটো নহয় সিম্পল লিভিং হাই থিংকিং মহাত্মা গান্ধীয়ে কৈ গৈছে গতিকে মই সকলোকে অনুৰোধ কৰিছো এই দিশত কাম কৰক সিএসডি সকলক মাতিছো মই এই কাৰণে যে সিএসডি সকলে নিজৰ ডিপাৰ্টমেন্টৰ টপ টু বটম এটা মিটিং মাতিব লাগে আমাৰ নেক্সট ফাইনান্সিয়াল ইয়াৰ আৰম্ভ হোৱাৰ আগতে সকলো ডিপাৰ্টমেন্টাল সিএসডি মানে কি কৰিব লাগে নিজৰ ডিপাৰ্টমেন্টৰ এটা মিটিং মাতিব লাগে আৰু সেই মিটিংটোত ভাত খাই খানা খাই খাব মই ক'ব লগা নাই কিন্তু মিটিংটোত আলোচনা হ'ব লাগে কেনেকৈ কামটো অলপ স্পিডটো বঢ়াও হ'ব স্কেলটো কেনেকৈ বঢ়াও হ'ব টাইমলি কেনেকৈ কৰা হ'ব পাঞ্চুৱেলিটিটো কেনেকৈ অবজাৰ্ভ কৰে আজি আমাৰ ইয়াত যদি মেচিন লগাব লগা হয় ডিউটি কৰাৰ কাৰণে এইটো ভাল কথা নহয় ডিউটিটো মোৰ একদম ফাৰ্স্ট মানে ডিউটি আৰু যে ইয়াত যদি মেচিন লগালেহে মানুহে আহে এইটোতো আৰু মানে এলপি স্কুলতো আজিকালি টাইমত যায় মানুহবিলাকে গতিকে এনেকা হ'ব নালাগে এইটো এটা গভৰ্নমেন্ট অফিস হয় মই মিজোৰামত গৈছিলো বহুত বছৰ আগতে স্কুল চাবলৈ মানে মিজোৰামত গৈছো একদম ৰাইট 10টা বজাত কোনো এটা চেয়াৰ খালি নাই মানে গভৰ্নমেন্ট অফিসত ডাইৰেক্টৰ অফিসটো এনেকুৱা বনাইছে ডাইৰেক্টৰজন যত বহি থাকে বাকি মানুহবিলাক সব দেখা দেখি আছে ইহঁতৰ মানে কৰ্পোৰেটৰ কেবিনৰ নিচিনা মানে ওয়ালৰ ভিতৰত নহয় মানে ডাইৰেক্টৰ এনেকা ওপেনলিয়ে বহে মানে এক সাইডে ডাইৰেক্টৰ বহিছে এক সাইডে বেলেগ অফিস বহিছে আৰু সব মানে আমাৰ ডিলিং এসিস্টেন্ট কিবা একাউন্টেন্ট পুৰা এনেকা কৰ্পোৰেট হাউসত বহি আছে সবে বহি আছে আৰু মই 10টা বজাত অফিসত সোমাইছো 10টা বজাত এখনো চেয়াৰ খালি নাই মই ঘূৰি চাইছো
মোৰ আগৰ পৰাই অলপ এনেকা ক্যাৰেক্টাৰ আছে ক'বাত ৰুমত সোমালে দৰ্জা খিৰিকীবিলাক হিচাপ কৰোঁ মই চিয়াৰবিলাক চাওঁ ফেনবিলাক চাওঁ চব চাওঁ বস্তুবিলাক মই চালোঁ যে মানে একদম 100% ফুল বিশ্বাস লৈছোঁ যে আমি এটা টিম হৈ পেলাই বিটিআৰ অঞ্চলত পৰিৱৰ্তন আনিব পাৰিম এতিয়া আমাৰ শান্তি আহিছে ভাল পৰিৱেশ এটা আহিছে সবে কৈছে এইটো সাস্টেইন কৰিব লাগিব আমি এইটোৱে বিচাৰিছোঁ কালি যোনে চৰকাৰত নাহক কিয় চৰকাৰটো ভালকে চলাব পাৰিব লাগিব 1500 কোটি টকা পইচা নোহোৱাকে অৰ্ডাৰ দি গৈছিলে আগৰ চৰকাৰে এই পইচাটো ক'ৰ পৰা দিম এতিয়া আমি মিলাব পৰা নাই এইবিলাক কৰিব নালাগে এই কাৰণে আমি কামবিলাক অলপ স্লো কৰি আছো কিন্তু এনেকা একো কাম কৰা নাই যাতে আমাৰ কাৰণে বেলেগে ফাঁচিব লগা হয় আমাৰ কাৰণে বেলেগে কষ্ট পাব লগা হয় তেনেকা কাম আমি একো কৰা নাই কামটো কমে কৰিম স্লোয়ে কৰিম যি কাম কৰিম ভাল কৰিম আমাৰ কাৰণে যাতে বেলেগৰ ক্ষতি নহয় এই কামখিনিহে কৰি আছো আমি গতিকে 2020তো কোনোবা চাকৰি দি গৈছে যি চাকৰিবিলাক ৰেগুলাৰ কৰিব পৰা অৱস্থা নাই বহুতখিনি খেলিমেলি আজি বৰ্মন ডাঙৰীয়া আমাৰ সেক্ৰেটাৰী খুব মাইনুটলি বস্তুটো ষ্টাডি কৰি পেলাই এইটো ওলাই আছে তেখেতে পাৰ্সনেলৰ দায়িত্ব লৈ পেলাই সো মই তেখেতক ধন্যবাদ জনাইছো আৰু বাকি থকা যিখিনি কাম আছে এইখিনি কাম আমি অতি শীঘ্ৰে কৰিম আমাৰ 1200 এলিমেন্টাৰী টিচাৰৰ এডভাৰটাইজ হ'ব সোনকালে আমাৰ প্ৰায় 3000 থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এডভাৰটাইজ হ'ব আৰু সেইবিলাক আমি ইউনিভাৰ্চিটি দ্বাৰা কৰাইছোঁ এতিয়া সেক্ৰেটাৰিয়েটৰ যিখিনি খালী পোষ্ট হৈ আছিলে সেইখিনি আমি ইউনিভাৰ্চিটিক কণ্টেক্ট কৰিব দিছোঁ আমি চাবলৈ যোৱা নাই কোনোবা ক'ব পাৰে ঘুষ লৈছে কিবা লৈছে সেইটো কৰিছে আমি চাবলৈ যোৱা নাই ইউনিভাৰ্চিটিক ফুললি দায়িত্ব দিছোঁ ইউনিভাৰ্চিটি ইণ্টাৰভিউ লৈছে ইউনিভাৰ্চিটি আমাক দিব আমি এপইণ্টমেণ্টটো দিম তেখেতসকলক ভিত্তি কৰি ঠিক তেনেধৰণৰ এতিয়া থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যেতিয়া আৰু 3000 হ'ব সেইটো আমি হয় ইউনিভাৰ্চিটি নহ'লে কোনোবা এটা ইনষ্টিটিউচনত দিম যোনে নেকি আমাক কৰাই দিব তো গতিকে আজি আমি মানে ইয়াত ঘুষ লোৱা কিবা বেয়া প্ৰেক্টিছ কৰা এইবিলাকতো আহিবই দিব নালাগে যিমান পাৰে ভালকে কৰিব লাগে মোৰ তাত বহুত আহিছে স্যাৰ 1 লাখ দিম 2 লাখ দিম এইটোৱে চান্স আপোনাৰ সব সময়ত চাকৰি নাপালে কাৰ সময়ত পাম আপুনি কৰি দিয়ক যেনেকে নহওক কৰি দিয়ক বুলি কেনে মই তেখেতসকলক বুজাইছো আপুনি যে মোক 1 লাখ টকা যাচিছে আপুনি 10 লিটাৰ গাখীৰ কিনি ল'ৰা বা ছোৱালী খুৱাওক ভালকে ইন্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰক লাগিলে মোৰ তাত আনক ময়ো ইন্টাৰভিউত কেনেকে লিখিব লাগে শিকাই দিম আৰু কোনোবা জানা মানুহ দ্বাৰা কৰাই দিম এতিয়া মই ঠিক কৰিছো আমি এই টাৰ্গেট ফৰগেট চাকৰি ওলোৱাৰ আগতে 10টা সাব ডিভিজনৰ 10টা পইণ্ট কৰি দিম কোনোবা যদি ইন্টাৰভিউৰ কাৰণে কিবা শিকিব বিচাৰে 1 মাহৰ কাৰণে ট্ৰেইনিং কৰাই দিম সবক যাতে এই ইন্টাৰভিউ পাছ কৰে যোৱাবাৰ আমি ষ্টাফ সিলেকশনৰ কাৰণে উদালগুৰিত মানে ট্ৰেইনিং কৰাইছো যোনে ষ্টাফ সিলেকশন দিব ট্ৰেইনিং কৰা কোচিংৰ কাৰণে এৱাৰনেছ কৰাইছো আৰু ইহঁত গাড়ী লৈ গুৱাহাটীলৈ লৈ গৈছো আমি ইন্টাৰভিউ দিবৰ কাৰণে বুজিছেনে এই কামবিলাক আমি কৰিব বিচাৰিলে মন ভালকে কৰিব পাৰে আৰু আপোনালোকে যিবিলাকে পাইছে আপোনালোকে কক মানুহবিলাকক যে এতিয়া আৰু ঘুষ ঘাস এইবিলাকৰ দিন নাই খালি কোৱালিটিৰ দিন ভালকে কাম কৰক আপোনালোকেও আজি চাকৰি ৰেগুলাৰ হ'ল দৰমহা বেছিকে পাব কোনোবা এজন দুজনক দেখা পাইছো মুখবিলাক অলপ চালকাল যাই আছে ক'ৰবাত ঠুন্দা খাই চাল খাইছে চাই গৈছে ঠিকে আছে কিন্তু যদি কিবা আমাৰ বদনাম আছে কিন্তু সকলো মদ খাই কিবা খাই বুজিছেনে এইবিলাক ভাল নহয় আপোনালোকে ষ্টেণ্ডাৰ্ড লাইফ এটা এনজয় মানে কৰক চাকৰি পাইছে ষ্টেণ্ডাৰ্ড এটা জীৱন নিজৰ কামবিলাক ৰুটিনবিলাক ভালকে কৰক ৰাতিপুৱা গধূলি অলপ পূজা চূজা কৰক অলপমান প্ৰেয়াৰ শ্বেয়াৰ কৰক হয়নে ল'ৰা ছোৱালীক সময় দিয়ক যদি নিজৰে বস্তি আছে যদি অলপ অৰ্গেনিক খেতি বাতিবিলাক কৰক ইয়াত দুনিয়াৰ সাৰ দিয়া খেতিবিলাক আহে সো অলপ নিজে কৰক অলপ ডিসিপ্লিন কৰক জীৱনটো সবৰে নহয় সবেতো ভালে মই এজন দুজনক কৈছো আৰু যি সকলক অলপ মানে তেনেকুৱা লাগে মানে বুজিছেনে তো এই কাৰণে নিজৰ শৰীৰটো ঈশ্বৰে ইমান কষ্ট কৰি দিছে এই শৰীৰটো আৰু ইফালে একবাৰ চিৰে এনেকা হ'ব নালাগে খুব ভালকে ৰাখক সকলোকে ধন্যবাদ দিলো থ্যাংক ইউ